জাতীয় সংগীতত এটা ভুল আছিলে, মই আজিও কম, মই নমৰালৈকে কম, সেইটো এটা ভুল। গোটেই জাতীয় সংগীতটো আমি ভুলকৈ গাই আছোঁ। আপুনি এটা আছে কথা আছে যে আপুনি যত মানে বিহাৰ বা বেলেগ জেগাত ক'ৰবাত এই প্ৰগ্ৰাম কৰিব গৈছে, এনেকুৱা হয় যে প্ৰগ্ৰামৰ সময় ষ্টাৰ্ট হৈ গৈছে, যাব লাগে, কিন্তু আপুনি যাই পোৱা নাই। যিবিলাকে আপোনাক আয়োজন কৰিছে সেইবিলাকে খুব টেনশ্যন ভোগে, কিন্তু পিছত আকৌ মেছেজ কৰি দিয়াৰ পিছত আপুনি দৌৰি উঠি একদম ফটাফট ৰেডি হৈ গুচি যায়, এনেকুৱা এটা অভিযোগো আছে আপোনাৰ প্ৰতি। সেইটো কি ধৰণৰ অভিযোগ এইবিলাক? মেছেজ দিলে লগে লগে উঠি দৌৰ মাৰে আপুনি, লগে লগে দৌৰ, আৰু আয়োজকবিলাকে লগত থকা মানুহকেইটা মেছেজ কৰি দিয়ে। কোনেও মেছেজ নিদিয়ে। আপুনি স্বীকাৰ কৰিছে মঞ্চটো হৈছে যি কম সঁচা কম, এইটো মানে ওচৰ পাজৰত থকা মানুহে আপোনাক খোৱা। মানে বিহাৰত আপুনি এবাৰ প্ৰগ্ৰাম কৰিব গৈছিলে, তেতিয়া এনেকুৱা হৈছিলে যে সিহঁতে হতবাক হৈ গৈছিলে যে আপুনি শুইয়ে উঠা নাই, এতিয়ালৈকে যাব পৰা অৱস্থাত নাই। তেতিয়া কিছুমানে আপোনাৰ লগত যোৱা মানুহবিলাক মেছেজ কৰি দিছিলে, আপুনি লগে লগে সিহঁতে ভাবিছিলে ইয়াৰ অসমৰ ইয়াত থকা আপোনালোকৰ টিভি মানুহ কোনোবা আছিলে নেকি তাৰ লগত? সেইটো নাছিলে। আপুনি ওলোটা কৈ প্ৰশ্ন কৰিছে, ওলোটা কৈ প্ৰশ্ন কৰা, অভিযোগৰ উত্তৰ দিয়ক আপুনি। অভিযোগৰ উত্তৰ দিয়ক। মই ধেৰ প্ৰগ্ৰাম কৰিছোঁ, মই জামছেদপুৰত কৰিছোঁ, গোৱাত কৰিছোঁ, এতিয়াও কৰোঁ, ইনফেক্ট ইণ্ডিয়া চব জেগাত কৰোঁ। মানে আপুনি যাব পৰা অৱস্থাত নাথাকিলে কেতিয়াবা মেছেজ দি জোৰ কৰি পঠাই দিলে? যাব পৰা অৱস্থাত মানে কি, এতিয়া মই ইমান ৰাতি ইয়াতে আহি বহি আছোঁ, মইতো আহিছোঁতো, মহাগৰত থকা নাই। এইবিলাক ফাল্টু কথা, এইবিলাক বিশ্বাস নকৰিলোঁ, বাদ দে এইবিলাক। আপুনি ফুটবল খেলি ভাল পাইছিলে, ক্ৰিকেট খেলি ভাল পাইছিলে, আজিকালি কেতিয়াবা যায় নে ক্ৰিকেট বা ফুটবল? এতিয়াও খেলোঁ, ক্ৰিকেট খেলোঁ, বেডমিণ্টন খেলোঁ। আৰু কি খেল খেলে আপুনি? আৰু খেল মই বেলেগ নেখেলোঁ। মই ৰাজনীতিৰ খেলত নামিব খুজিছে? ৰাজনীতিত নাই, ৰাজনীতি মই একেবাৰে নাই। মোৰ প্ৰশ্ন আছিলে যে NSUতো আপুনি খুব ক্ল'জ আছিলে, আপোনাক আদৰি মই চবলৈ ক্ল'জ। মই হৈছে আলু, মই মাছতো আছোঁ, মই মাংসতো আছোঁ, মই দাইলতো আছোঁ, আলু পিটিকা কৰি মোক খাব পাৰে, চাইমলাকে পঠিয়াই থওঁ। লালু প্ৰসাদ যাদৱ নিজকে আলু বুলি কয়, তেওঁৰ কথা বেলেগ, তেওঁ পলিটিচিয়ান, বাট আই এম নট পলিটিচিয়ান। মই পলিটিচিয়ান আজিলৈকে নাই, কেতিয়াও নাথাকোঁ। এইটো কোনো পলিটিকেল কেম্পেইনত নাপায়, কোনো মই কেতিয়াও নাযাওঁ, মোক কোনো নামাতে। কিন্তু কণ্ট্ৰভাৰ্চি আৰু জাতীয় সংগীত, সেইটোতো আপুনি স্বীকাৰ কৰিব লাগিব, জাতীয় সংগীত লৈ বিবাদ বহুত, সেইটো বহুত পুৰণি কেছ। সেইটো জাতীয় সংগীতত এটা ভুল আছিলে, মই আজিও কম, মই নমৰালৈকে কম, সেইটো এটা ভুল। গোটেই জাতীয় সংগীতটো আমি ভুলকৈ গাই আছোঁ। কি হ'ব লাগে আপুনি, কেনেকুৱা ধৰণৰ? তাৰপৰা এটা লাইনত এটা ভুল আছিলে, সেইটো মই শুধৰাই দিছিলোঁ। মই শুধৰাই দিয়াৰ কাৰণে মোক চবে গালি পাৰিলে, কিছুমান মানুহে। কিন্তু তাৰপিছত বহুত পুৰণি মানুহে ইমেইল চিমেইল কৰিছে, চবে লাগিলে, চবে অৰিজিনেল যিটো আছিলে জাতীয় সংগীত আমাৰ যিটো, সেইটো মই গোৱাটোহে আছিলে, সেইটো প্ৰুফ হৈ গ'ল। কিন্তু এতিয়া সাহিত্য সভাই মানি লোৱা নাই। আপুনি আকৌ এবাৰ ক'ব নেকি, আমাৰ মঞ্চত ক'ব নেকি বস্তুটো আপুনি কি কৈছিলে আৰু কি ভুল আছিলে? ক'লে ভাল পাম। সেইটো এটা লাইনৰ গণ্ডগোল আছিলে আচলতে, লাইনটো গ্ৰামেটিকেলি ভুল, মই ভাবিলোঁ এইটো ভুল, মই সেইকাৰণে মই শুধৰাই দিলোঁ, আৰু অৰিজিনেলি সেইটোৱে আছিলে আচলতে। কি আছিল ময়ো জানিব বিচাৰিম, দৰ্শকো জানিব বিচাৰিব। সেইটো আপোনাৰ মই কৈ আছোঁ, এটা লাইন আছে তাত, মোৰ আপোনাৰ দিব, আপুনি চিকেন দিয়ে, এনেখন হ'লে এনেখন মোৰ দে, মোৰ সুৰীয়া মাত, মোৰ পৃথিৱীৰ, তাত এটা লাইন আছিল, পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি গাই চবে। সেইটো গ্ৰামেটিকেলি পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত কেতিয়াও হ'ব নোৱাৰে, তেতিয়া তাৰ ডেফিনেশ্যনটো নাথাকে। নোপোৱা কৰিলেও পাত মানে হৈছে তুমি নিজক শেষ কৰি দিয়া, তথাপি বিচাৰি নাপাবা। যে পৃথিৱীৰ ক'তো বিচাৰি জনমটো নোপোৱা কৰিলেও পাত বুলি ক'লে সেই ডেফিনেশ্যনটো নোলায়। কেতিয়া ওলায়? পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা, জনমটো কৰিলেও পাত। তোমাৰ নিজৰ জনমটো তুমি যদি নাইকিয়া কৰি দিয়া, পাত কৰি দিয়া, শেষ কৰি দিয়া, ক'ত বিচাৰি নাপাবা তুমি, এনেকুৱা এখন দেশ। কিন্তু সেইটো গ্ৰামেটিকেল এটা ভুলকৈ গাই আছিলে চবে, আৰু পিছত আমি গোটেই ৰিচাৰ্চ কৰিলোঁ, চবে অৰিজিনেলি মই গোৱাটোহে আছিলে। আপুনি আজিও এই কথাটো স্বীকাৰ কৰিব যে আপুনি ৰাইট, সিহঁতে ভুল, আই এম দ্য ৰাইট। মই ভাষালৈ ভুল কেতিয়াও নকৰোঁ, আজিলৈকে কৰা নাই, কেতিয়াও নেখেলোঁ মই ভাষালৈ। জনমটো কৰি ল'বা, সেইটো অৰিজিনেল বস্তুটো সেইটো আছে। বাঁহীত প্ৰথম যেতিয়া ওলাইছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ বাঁহীত,
তাতো সেইটোৱে আছিলে আৰু সেইটো অৰিজিনেল ডকুমেণ্টছ আছে মোৰ ওচৰত সেইটো এতিয়া সাহিত্য সভা বা কোনোবাই মানি নল'ব পাৰে বাট আই ডোণ্ট কেয়াৰ এবাউট দেট আপুনি বিবাদ কৰি ভাল পায় নেকি মানে এনেকুৱা কথা মানে য'ত মানে মই বিবাদ কৰি ভাল আপুনি নাপাওঁ। এডামেণ্ট মানিব নোখোজে যিটো ৰাইট আপোনাৰ হিচাপত নহয় মই ভুল বস্তু এটা ৰাইট কৰিব নিবিচাৰোঁ কিন্তু ৰাইট বস্তু এটা ভুল কৰিব নিবিচাৰোঁ কথাটো সেইটো তাৰ কাৰণে যি স্থিতিয়ে উৎপন্ন হওক য়েছ অফক'ৰ্ছ আই এম এ চ'লজাৰ ইউ আৰ চলজাৰ অলৱেজ